হাই গাইজ, কি খবৰ আপোনালোকৰ? সকলো ভালে আছেনে? মই বাৰু ভালেই আছোঁ, ভালকৈ আছোঁ, সকলো ঠিকেই আছে। ভাবিলোঁ বহুত দিন হ'ল একো ব্লগৰ কোনো কৰা নাই, আৰু লগতে কোনো ৰেচিপিৰো কোনো ভিডিঅ' মই আপলোড কৰিবলৈ সময় পোৱা নাই। যিহেতু মই বহুতেই ব্যস্ত আছিলোঁ, সেইকাৰণে আচলতে সময় পোৱা নাই। এতিয়া ৰাতি বাৰু, তথাপিতো ভাবিলোঁ যে কিবা এটাতো কৰোঁ, সেইকাৰণেই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। এনেকৈ আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। লগতে আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ প্ৰীতি কীৰ্তিনালৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক তেনেকৈ একো নকওঁ, কিয়নো মোৰ ক'বলৈ একো তেনেকুৱা মানে ৰেচিপি টাইপৰ বা বেলেগ তেনেকুৱা একো নাই। আজি মোৰ বিষয়েহে আপোনালোকক কিছু কথা জনাম, লগতে কিছু কথা ক'ব চেষ্টা কৰিম। আৰু আজি মই আপোনালোকক ক'ম মইনো কি কৰিলোঁ ইমান কেইদিনত, আৰু ভাবিলোঁ সেইকাৰণে কথাখিনি কওঁ। এনেকেই আচলতে লকডাউন হয় বাৰু, লকডাউন হয় যদিও কিছুমান কামটো কৰিব লগা হয়, নহয় জানো? কিছুমান কাম ৰখি নাথাকে আৰু কৰিব লাগিবই, যিহেতু সেইকাৰণেই কৰিব লগা হয়। আৰু মোৰ ক্ষেত্ৰতো কিছুমান তেনেকুৱা হৈছে। আৰু কিছুমান ভাবিছিলোঁ অলপ লাহে লাহে কৰিম বুলি, কিন্তু সিমানখিনি সময় আমাৰ বাবে নহ'লে, সেইকাৰণেই খুব জলদিকৈ কৰিব লগা হ'ল কামখিনি। আৰু কিনো কাম সেইটো আজি আপোনালোকৰ আগত কওঁ। যিহেতু বৰ্তমান বহাগ মাহ, পাহৰি গৈছোঁ আমি সকলোৱে যে বৰ্তমান বহাগ বুলি, কাৰণ আমি লকডাউনৰ মাজতে আছোঁ। আৰু বহাগত আমি যিখিনি ফূৰ্তি হয় সেইখিনি কৰিব পৰা হোৱা নাই, আৰু নোহোৱাটো আমাৰ কাৰণে ভালো বাৰু। লগতে বিয়া বাৰুবিলাকো হৈয়ে আছে, বিয়া বাৰুবিলাকো চলি আছে। কিছুমান আইনগত নিয়ম অনুসৰিয়ে চলিছে, আৰু সেইখিনি চলিবতো লাগিবই, কাৰণ কিছুমান কথা থাকে, নহয় জানো, যে নকৰিলেও নহয় আৰু কৰিবও লাগিবই, কৰিব লগা থাকিলেতো কৰিবই লাগিব, তেনেকুৱা কথা। সেইকাৰণে আপোনালোকে চাগে অলপেই গমেই পাইছে যে মই কি টপিক ক'বলৈ গৈ আছোঁ আপোনালোকক। বিয়া বুলি আৰম্ভ ক'লোঁ যেতিয়াই গম পালেই কিনো হৈ আছে, কি হ'ব। আচলতে ক'বলৈ গ'লে আমাৰ ঘৰত বিয়াই হ'ব, আৰু বিয়াখন খুব সোনকালে ধুমধামকৈ কৰিব লগা হ'ল। লগতে আইনৰ পৰামৰ্শ লৈ আমি বিয়াখন পাতিবলৈ আগবাঢ়িলোঁ, আৰু সেইবাবে মাজত খুব কম দিন পালোঁ, সেইকাৰণেহে একো কৰিবলৈ সময় নাপালোঁ, আৰু বিশেষকৈ বহুত বেছি ব্যস্ত হৈ থাকিব লগা হ'ল মোৰ। সেইকাৰণেই মোৰ সময় নহ'লে একো ব্লগ বনাবলৈ। মাজে মাজে তাৰ মাজতে কৰিছিলোঁ 2-3টামান ৰেচিপিৰ কাম, কিন্তু ভিডিঅ' কৰিবলৈ সময় নহয়, যিহেতু বিয়াখন পাতিম বুলি ঠিক কৰাই হ'ল আৰু কাম বেছি থাকে। তেনেকুৱাত ৰেচিপিখিনি ভিডিঅ' কৰিবলৈ সময় নিমিলেগৈ, সেইকাৰণেই কৰা নহয়। কিন্তু আকৌ আৰম্ভ কৰিম মই ৰেচিপি আৰম্ভ কৰিবলৈ বা ব্লগ একে কৰিবলৈ। আৰু তাকে আপোনালোকক জনালোঁ, আইনগত নিয়ম আৰু সামাজিক যিটো দূৰত্ব বজাই ৰাখিব লাগিব, সেইখিনিও আমি মানি আমি বিয়া পাতিবলৈ আগবাঢ়িছোঁ। বিয়াখন আচলতে ক'বলৈ গ'লে মোৰেই বিয়া। বহুতে ভাবিবও পাৰে কাৰ বিয়ানো, কিয় পাতিছে। আচলতে পাতিবলৈ বহুতেই ক'ব যে নেলাগে বা লকডাউন, কিন্তু কি হয় যে কৰিবতো লগা হৈ যায়, নহয়। কামখিনিতো ৰখি নাথাকে, সময়ো ৰখি নাথাকে, যি হ'লেও সময়টো গৈয়ে থাকিব। সেইকাৰণে মোৰ ক্ষেত্ৰতো তেনেকুৱাই, কৰিব লাগিবই, সেইকাৰণেই কৰা হ'ল। আৰু বিয়া পৰহিলে পালেহি, আপোনালোকক দেৰিকৈ হ'লেও জনালোঁ। লগতে আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিলোঁ, কাৰণ এটা নতুন জীৱন আৰম্ভ কৰিবলৈ গৈ আছোঁ, আৰু আপোনালোকক মই দেখাই থাকিম কেনেকৈ কি হয় আৰু কেনেকুৱানো হয়। যিমান পাৰোঁ দেখাব চেষ্টা কৰিম, আৰু মনটো থাকেই যে ভালকৈ কিবা এটা কৰাৰ,
বা কিবা কিবি বহুত থাকে ছোৱালী মানুহৰ সবৰে থাকে বাৰু অকল এজনী বুলি নকওঁ কিন্তু এতিয়া যেটো অৱস্থা হেতু অনুযায়ীটো কৰিব পৰা নাযাবই একো কামেই সেই কাৰণে সেইবাবে এনেকে বিয়াখন পাতিম আৰু ডাঙৰকে নহয় খুব সৰুকে জাস্ট নিয়মটো আচলতে নিয়মেই মেইন বাকিখিনি আচলতে আমাৰ নিজৰ মনটো কাৰণেহে কৰা হয় বুলি ময়ো ভাবো আৰু হয়ও বাৰু আসল কথাটো হৈছে নিয়মখিনি যদি আমি সম্পূৰ্ণভাৱে কৰিব পাৰো তেতিয়াহে সকলোবোৰ ভাল হয় বুলি মই ভাবো আৰু আমিও ঠিক তেনেদৰেই কৰিবলৈ চাইছো একেবাৰে ডাঙৰ বিয়া নহয় আৰু ভবাখনো নহলে তথাপিতো যি হৈছে ভালেই হৈছে বুলি ভাবিছো আৰু এনেকৈ বিয়াখন হ'ব অহা 8 মে তাৰিখে শুক্ৰবাৰে হেয়াই আপোনালোককো জনালো আৰু কাইলে মোৰ মেহেন্দি আঁকিম আৰু আপোনালোককো জনাম কাৰণ বিয়া বুলি ক'লে মেহেন্দি এখন আঁকিলে ভাল লাগে নহয় জানো আৰু এতিয়া জেতুকা পাবলৈও খুব টান হৈ গৈছে জেতুকা গছত জেতুকাৰ ভাৰি নাইকিয়া হৈ গৈছে কুহি নাইকিয়া হৈ গৈছে কিয় নাজানো কিবা কাৰণ হ'বও পাৰে গছজোপাও বহুত পুৰণা হৈ গৈছে এটোও হ'ব পাৰে ঠিক নাই তথাপিতো কাইলে মেহেন্দি আঁকিম আৰু আপোনালোককো দেখাম যিমান পাৰো আৰু লগতে আপোনালোকো কমেন্ট কৰি ক'ব আপোনালোকে ইমানে কি কৰি আছিলে কেনেকৈ আছিলে হে কলো আৰু মাজে মাজে আপোনালোকক লগ পাম আকৌ কাইলে দেখাম বাৰু মই কেনেকৈ কি কৰিলো ইমানখিনি দেখাব নোৱাৰিম চাগে কাৰণ সময়টোৰ কথা থাকে ব্যস্তও থাকিব লাগিবই কাৰণ খুব কম সময়ত হলেতো কিছুমান যোগাৰ লাগেই সেইবাবে আৰু কিনো কৰিলো হেতুও দেখাম যোগাৰ পাতিখিনি ক্ষেত্ৰতো লগতে আপোনালোকৰ পৰা মৰম আৰু খুব আশীৰ্বাদ বিচাৰিছো যাতে নতুন জীৱন সুখৰ হওক মোৰ তাৰে এইখিনি কথা কৈ আজি মই মোৰ ভিডিঅ'টো শেষ কৰোঁ আৰু বেছি দীঘলীয়া নকৰোঁ কাৰণ বহুত কামো আছে লগতে বহুত কিবা কিবি এনেকৈ কৈয়ে মই শেষ কৰোঁ এণ্ড বাই বাই গুড নাইট আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ ভিডিঅ' চোৱাৰ বাবে আৰু মোৰ লগত এনেদৰে থকাৰ বাবে ধন্যবাদ জনালো লগতে আপোনালোকে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ